মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। মই একেবাৰে দুখে জীৱন জিন্দাবাদ ভালে আছোঁ। আজি আমি পথাৰত আহিছিলোঁ, আমি দুইজন আহিছিলোঁ। তাৰপিছত দুজন নহয়, দেউতা আহিছিলে আৰু লগত বেলেগ মানুহ এজন আহিছিলে। তাৰপিছত এতিয়া আমি ঘৰত যাবলৈ ওলাই আছোঁ। আমাৰ ধান এইবাৰ বহুত ধুনীয়াকৈ, আৰু আপোনালোকক ক'বলৈ পাই মানে মই বহুত সুখী হৈছোঁ। এইটো দৰা আমি দুজনে ৰুইছিলোঁ, নহ'লে বেলেগ ৰুইছিলে, হাজিৰা মানুহ কৰিছিলে। আৰম্ভ কৰিছিলোঁ। মাতো নাই, মা থকা হ'লে ক'লে হয় আজি চয়নিকা ইমান ভাল হৈছে, চয়নিকা ৰোৱা ধানটো, কিন্তু নাই মিছ কৰিছোঁ। তো আপোনালোকে চাওক, এয়া চাওক, আপোনালোকে চাওক কিমান ধুনীয়া থোকা থোকা লাগিছে আমি ৰোৱা ধান। নিজকে বহুত মানে ভাল লাগি গৈছে আজিৰ দিনটো। এনেকৈ যদি বছৰে বছৰে যদি লাগি ধৰে এনেকৈ ঢুকা ঢুকা, কিমান ভাল হ'ব ন, উন্নতি হ'ব মানুহৰ। এইখিনি বৰা ধান, এইফালে শালি ধান, মোটা কটাই বান্ধি। এয়া মানুহজন ধান কাটি আছে, আৰু সেইজন হৈছে দেউতা। আৰু আমাৰ ইয়াতে মুঠা মুঠা বান্ধে, মানে এনেকৈ মুঠা বান্ধিব লাগে। মই আজি ফাৰ্ষ্ট টাইম বান্ধিছোঁ, নাজানো ভালদৰে বাৰু, ট্ৰাই কৰিলোঁ মুঠিবিলাক এনেদৰে ৰখা শুকাবৰ কাৰণে। আজি আমি পথাৰতে ভাত খাম। প্ৰথমবাৰ বিয়া হৈ আহি মই ইয়াত আজি প্ৰথমবাৰ ভাত খাইছোঁ পথাৰত। এইজনী বেলেগ হয়, ফৰিং পাইছোঁ এতিয়া মই দুটা। মানুহটো আৰু মই কষ্ট কৰি যেনেকৈ ৰুইছিলোঁ তেনেকৈ ফল পাইছিলোঁ। কষ্ট ফল মিঠা নহয় জানো? তো মিঠা পাই দিছোঁ, ভাল লাগিছে, বহুত ভাল লাগিছে মনটো আজি। তো আপোনালোকক এটা কথা ক'বলৈ আহিছোঁ। মই ঘৰত গৈ আছোঁ 16 তাৰিখে। তাত কি হয় আপোনালোকক দেখুৱাইছোঁ। বহুত স্পেচিয়েল দিন আছে, সেইটো এটা দিন ঘৰত, মানে মা চতিয়া ঘৰত যাম। আমি এতিয়া ঘৰ গৈ আছোঁ খোজকাঢ়ি। আমাৰ ঘৰটো বেছি দূৰ নহয় আৰু বাৰু,